আমি সংবিধান মুখত লেখা নাই, কলমত লেখা নহয়, আমি ৰক্ত দি আমি সংবিধান লিখিছোঁ। তোৰ আমি এনে সহজে কৰা নাই, ব্লাড দিছোঁ, আমি তেজ দিছোঁ, তেজ দি আমি সংবিধান তৈয়াৰ কৰিছোঁ। আৰু সেই কথাটো আমি পাহৰি যাম নেকি? এই কথাটো আপোনালোকে কেতিয়া নহয়, প্ৰয়োজন হ'লে মই আকৌ তেজ দিম, তথাপি আমি সংবিধান চেঞ্জ নহয়, এইটো স্পষ্ট কথা কৈছোঁ। চাওক, এইবিলাক মানে পলিটিকেল ইছ্যু, মামা আৰু চাচা, মামা চাচা সেইবিলাক মানে ইছ্যু, মানে ইফিট আৰু হিপিট বুলি কোৱা হয়। গতিকে তেওঁলোকে এইটো ৰাজনৈতিক ইছ্যু লৈছে। যদি ইমান ঠিকা লৈছে আজমল ডাঙৰে যে মুছলমান বুলি কৰে, গোৱালপাৰাত না কালি যিটো ঘটনা হ'ল, গোৱালপাৰাত 3জন মানুহক দুৰ্বৃত্তই মেঘালয়তে গাড়ীৰ ভিতৰত জ্বলাই দিলে, মাৰিলে। ক'ত গ'ল আজি নেতা, পাৰ্লি নেতা আজি ক'ত গ'ল? কিয় লুকাই আছে? আজি ওলাই আহক। ইমান যদি মুছলমানৰ দৰদি, ইমান যদি চান্দা পাতি আছে, সংগঠনবিলাক মুছলমানৰ সংগঠন বুলি দেখা পাওঁ, অসমত কিমান আছে, চান্দা পাতি আজি ক'ত গ'ল? কিয় লুকাই আছে? হাওক কিয় নাই? আজি পৰিয়াল কাষত যাওক, মানুহৰ বুজ লওক কি কাৰণে দুৰ্বৃত্ত কৰিলে। আজি মেঘালয় আজি নহয়, আমাৰ অসমৰ ওপৰত জুপিয়াই পৰিছে। খালি মেঘালয় নহয়, এইফালে নাগালেণ্ডৰ পৰা দেখাই আছোঁ, অৰুণাচলৰ পৰা দেখাই আছোঁ, মিজোৰামৰ পৰা দেখাই আছোঁ, তাৰপিছত মেঘালয়ৰ পৰা দেখা পাইছোঁ। সকলোৱে আমাৰ ওপৰত এটাক কৰি আছে। কিয়? কাৰণটো কি? আমাৰ অসমীয়া মাৰিব, আমাৰ অসমৰ মাটি দখল কৰিব, আৰু মামাই চকী বহি থাকিব। অবৈধ চকী দখল কৰিছে মামা, জোৰ কৰি ঘৰ দখল কৰিলে। ঘৰলৈ নহয়, মামাই হৈছে জোৰ কৰি ঘৰ দখল কৰিছিলেহে। সেইটো ৰাইজে পাতি দিয়া মুখ্যমন্ত্ৰী নহয় না, সেইকাৰণে আজি মামা কথা নাপাতে। আজি যদি মামাৰ সাহস আছে, যদি ৰাইজৰ হৈ কাম কৰাৰ ইচ্ছা আছে, যদি মাত কিয় নামাতে? আজি আমাৰ ওপৰত অত্যাচাৰ চলায়, কিয় মাত নামাতে? আজি মেঘালয় কি, মই আজি অৰ্ডাৰ দিক, আজিৰ ভিতৰতে শেষ কৰি দিম মেঘালয়। কি ভাবিছে? আমাক জোকাই ল'ব, আমিও পতত্ব দিব পাৰোঁ, কিন্তু একমাত্ৰ আমাক মামাই এইবিলাক বেন কৰি ৰাখিছে। গতিকে সেইটোহে কথা।